ৰাতিপুৱাই ওলালোঁ। কুঁৱলীৰ গাড়ীখন বাৰে বাৰে বেৰি ধৰিছে। 9টা বাজিলে, কিন্তু কুঁৱলী গুচোৱাৰ নামেই লোৱা নাই। ইয়াতীয়কৰ দৃশ্য। মাছ ল'লোঁ 2 কেজি। কিয় লৈছোঁ জানেনে? সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ। আশা কৰিলোঁ আপোনালোকৰ দিন যেন মংগল হওক। কিটচেনলৈ গৈছিলোঁ। এইখিনি ইনগ্ৰিডিয়েণ্টছ দেখিলোঁ। লৰালৰিকৈ গৈ মই পাপাৰ মাছ কেইডোখৰমান লৈ আহিলোঁ। পাপাই ইফালে মাছ ভাজি আছে। ইয়াত তেলত পিঁয়াজ দিলোঁ, নিমখ আৰু কিছুমান মছলা দিছোঁ। অকণমান দেৰি পিছত চচ দি দিলোঁ। এই খাদ্যটোনো কেনেকুৱা হয় ভগৱানে জানে। তাৰপিছত মাছ দিছোঁ, ধনিয়া দিছোঁ, লৰাইছোঁ, মেলিছোঁ, কৰিছোঁ। এটা চিম্পুল ৰেচিপি। আপোনালোকে ঘৰত বনাই চাব, কেনেকুৱা পাব মোক ক'বচোন। এয়া মোৰ ডিছ ৰেডি হৈ গ'ল। ইফালে পাপাই মাছ ৰেডি কৰিয়ে আছে। অকণমান দেৰি পিছত আমাৰ খাদ্য ৰেডি হৈ গ'ল। ৰাতিপুৱালৈ চাইকেলখন লৈ গাঁওখনৰ মুধলৈ গৈ এই মেজিটো চালোগৈ। ৰ'দ পিছে অকণমানকৈ ওলাইছে। কিনো কৰিছে মানুহবোৰে চাওঁ বুলি গ'লোঁ। বা গাহৰি কাটিছে দেখোন। পিছে মই নাখাওঁ গাহৰি। অকণমান দেৰি মেজিটো চাই পিনি মই আকৌ ঘৰলৈ বুলি উভতি দিলোঁ। এতিয়া পিঠা আৰু জলপানৰ আমেজ ল'লোঁ। পিঠা, আলু আছে আৰু লগতে জলপানো খালোঁ। তেতিয়ালৈকে জয় আই অসম। বাই বাই।